নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এলেক্স লক্ষণাৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি হৈছে বেটীৰ সুতি আৰু ভকতসকল আহি পালেহি। এতিয়া লাহে লাহে নিয়মবোৰ কৰি আছে। আমি প্ৰথম সেৱাভাগ লোৱা নাই, সেৱা কৰিবলৈ মাতিব আৰু এতিয়া সেইকাৰণে অলপ বাহিৰতে ৰখি আছোঁ, ভিতৰৰ পৰা ওলাই দিলোঁ। আৰু আপোনালোকক মই যোৱাটো ব্লগত কৈছিলোঁ যে আৰু দুজাকমান বৰষুণ দি দিলে আমাৰ এইফালে গোটেই পানীয়ে হৈ যাব, গোটেই পথাৰখন পানী। মোৰ আগৰ ভিডিঅ'বোৰ চাওঁতে দেখিছিলে হয়তো কেইদিনমান আগলৈকে পথাৰখন সম্পূৰ্ণ ধুনীয়াকৈ আছিলে, কিন্তু এতিয়া চাওক গোটেইফালে পানী হৈ গ'ল। আৰু 3-4জাকমান দি দিলে হয়তো ৰাস্তাৰ ওপৰত উঠি যাবও পাৰে। আৰু এইফালে মোৰ মা আহিলে, কালিয়ে আহিলে অৱশ্যে, কালি ভিডিঅ' কৰা নহ'ল, সেইটো কাৰণে এতিয়া দেখাই দিছোঁ। আৰু এইফালে আইতাকৰ কোচত বেটী হয় নি, তোমাৰ আজি নমু হ'ব নি দেখা যে, নমু হ'ব তাই চাইছে কেমেৰাটোলৈ। আৰু এতিয়া আমাৰ সেৱা কৰিবলৈ মাতিব, সেৱা কৰিবলৈ যাম মই লাহে দিহে। আৰু আজি আপোনালোকক কি দেখাব পাৰোঁ ইমানটো নাজানো, যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই পোৱালিটোলৈ দেখিছেনে, ইমান সৰুতে নাও চলাব পাৰে। ভয় লাগে, আমাৰে চলাবলৈ ভয় লাগে, কিন্তু তাৰ একো ভয় নাই। ইমান অকণমানিৰ পৰা চবৰে তাৰমানে নাও চলাই পিনি ইপাৰৰ পৰা সিপাৰলৈ লৈ ফুৰে। এতিয়া বেটীৰ পাপাকো ওলাই ৰেডি হৈ গ'ল। এইফালে হাই কৰি দিয়া, আজি পুৰা ফূৰ্তি। আৰু এয়া আমাৰ ককাহঁত আহি পালেহি। হাই কৈ দিয়ক, হাই বুলি কৈ দিয়ক ককা, হাই কৈ দিয়ক, হাই বুলি কৈ দিয়ক। কিবা এটা ক'বলৈ কৈছে, কৈ দিয়ক। হা কোন আপোনাক ভিডিঅ' কৰি আছো, কিবা এটা কৈ দিয়ক। আপুনি কাম কৰিবলৈ আহিছে, নহ'লে ভালকৈ চাই ল। কাম কৰিব। আৰু এতিয়া আমি এয়া বেটীৰ সুতিকৰণৰ আজি প্ৰথমতে সেৱা ল'বলৈ লৈছোঁ, মানুহজনে আৰু মই। আৰু ককাহঁতে এতিয়া বেটীৰ বাপেকক বেটীৰ হাতেৰে আগ কৰি থোৱা ফল মূলবোৰ চুই দিবলৈ কৈছে, তেতিয়াহে তেওঁলোকে কটা বচা কৰিবলৈ আৰম্ভ কৰিব পাৰিব। আৰু এইফালে ককাহঁতেও ফল মূলবোৰ কাটিবলৈ আৰম্ভ কৰিছে। আৰু এয়া তাৱৈটিয়েও কেঁচা মিঠৈ বনাবৰ কাৰণে এয়া যা যোগাৰ চলাই আছে। কাৰণ আমাৰ ফালে ছোৱালী হ'লে কেঁচা মিঠৈ দিয়া হয়। আপোনালোকে জনাবচোন কমেণ্ট কৰি আপোনালোকৰ ফালে নিয়মবোৰ কেনেদৰে কৰা হয়। এতিয়া আমি ঘৰৰ সকলোৱে মিলি নামৰ সেৱা ল'বলৈ লৈছোঁ। আমি সেৱা কৰাৰ পাছতে ককাহঁতে নাম ল'ব। আৰু এতিয়া সেৱা কৰি হৈ গ'ল। এইফালে এতিয়া ভকতসকলে নাম ল'বলৈ লৈছে। আৰু এইফালে আমাৰ বাও আহি পালেহি। হাই কৰি দিয়া। এসপ্তাহ ধৰি পিনি ইমানেই বৰষুণ দি আছে, মই ভাবিছিলোঁ আজিও বৰষুণ দিব, কিন্তু আজি ৰ'দ ওলাইছে, সেইটো কাৰণে মনটো ভাল লাগিছে। কিবা এটা পাতিবলৈ হ'লে যদি বৰষুণ দি দিয়া হয় অলপো ভাল নালাগে, কাৰণ মানুহ দুনুহ অহা যোৱা কৰিবলৈ ৰাস্তা পদূলি গোটেই পানী হৈ যায়, সেইকাৰণে অলপো ভালেই নালাগে। আৰু এইফালে কৈছে ওলাব জানো, এইটোত কিবা এটা আনি ল'ব লাগিছিলে। হা কটাৰীখন লৈগে যা। আৰু এইফালে আমাৰ বেটীয়ে ধুনীয়াকৈ আছে, বাহিৰত থাকিবলৈ পাইছে যে সেইটো কাৰণে বহুত ধুনীয়াকৈ আছে। ভিতৰত মানুহ ভিৰ, সেইটো কাৰণে বহুত অশান্তি পাইছে, সেইটো কাৰণে ইয়াতে ধুনীয়াকৈ আছে। হয় নি ইমান চাই মোবাইলৰ কেমেৰাটো অন কৰাৰ লগে লগে চাই গম পাই যায়। আৰু এয়া ককাহঁতে নাম লৈ আছে, আৰু নাম শেষ হোৱাৰ পাছতেই ককাহঁতে ভাগৱত পাঠ কৰিব। আৰু ভাগৱত পাঠ কৰাৰ সময়ত আমাকো বহি থাকিব কৈছে ককাহঁতে। এইফালে এতিয়া ভাগৱত পাঠ কৰিব লৈছে ককাহঁতে, আৰু এয়া মানুহজন। আৰু এইফালে বেটী চাওক ইমান ধুনীয়াকৈ বাপেকৰ কোচত বহি আছে, আৰু মই আইতাহঁতৰ ওচৰতে বহি আছোঁ, কাৰণ সেইফালে মোৰ কাৰণে জেগাই নহয়। এইফালে এয়া আমাৰ বৰ্তাই পায়স বনাবলৈ লৈছে। পায়স বনাবৰ কাৰণে এয়া গাখীৰ দি থোৱা আছে, সেই বৰ্তাই বনাইছে। আৰু এইফালে চাওক জেঠাই আৰু আইতাই প্ৰসাদৰ কাৰণে বুট মগু ধুই আছে, কাৰণ ভাগৱত পাঠ শেষ হোৱাৰ পাছতেই প্ৰসাদ বিতৰণ কৰা হ'ব। আৰু এইফালে আমাৰ মহাতীহঁত আহি পালেহি, দেখাম ৰ'ব আপোনালোকক। ওচৰ পাইলৈহি, তাৰমানে স্কুটিতে আছে, নমা নাই এতিয়ালৈকে, আপোনালোকক দেখাম। আৰু এয়া আমাৰ মহা আহি পালেহি। এই টিকলা আহা আকৌ, আহা। মা নাহিলে নি? হা আহিছে, এই আহি আছে, এই আহি আছে।
আৰু এইফালে এয়া আমাৰ আইতাহঁতো আহি পালেহি এয়া বেটীৰ ওচৰলৈ আহিছে লগালগ আহি পিনি বেটীৰ ওচৰলৈকে আহিছে ভিডিঅ' কৰিছোঁ এয়া আইতাহঁত পালেহি আৰু এয়া মাহী পালেহি মই মাহী নাই অহা বুলি ভাবিছিলোঁ নমাই আহিছে মই অকল মহাতীয়ে আহিলে আৰু ভিতৰলৈ আহক দিনটো কাম কৰি ভাগৰ লাগিছে আৰু এতিয়া চাহকণ খাবলৈ টাইম পোৱা নাই চাহ খাবলৈ পাইছে দেউতাই কিমান কাম কৰাইছে ন খুব কাম কৰাইছে ৰাতিপুৱা আজি দেৰিলৈকে হোৱাৰ কাৰণে গালিও খাইছিলে দেই কিন্তু মই গালি খোৱাৰ পৰা অকণ পচালোঁ সোনকালে উঠাই দিলোঁ আচলতে কি হ'ল গম পায়নে বেটিয়ে কালি ইমানেই আমনি কৰিলে 2টা বজাৰ পৰা ৰাতিপুৱা 4টা বজালৈকে হোৱা নাই আনকালে শুই থাকে কিন্তু কালি কি হ'ল গম নাপাওঁ হোৱাই নাই আৰু মই ইমানেই মূৰ বিষালে মই শুই দিলোঁ কিন্তু বাপেকে মোবাইল দেখুৱাই 4টা বজালৈকে মোবাইল দেখুৱালোঁ কাৰণে এতিয়া চাওক এতিয়া কিমান ধুনীয়াকৈ হৈছে আমাৰ ৰাতিটো টোপনি ক্ষতি কৰাই ধুনীয়াকৈ শুই আছে আৰু এইফালে চাওক বৰ্তাহঁতে ভোজ বনাবৰ কাৰণে যা যোগাৰ চলাই আছে আৰু আনফালে খুৰীহঁতেও শাক পাচলি কাটি দি সহায় কৰি দিছে অলপ চলপ কাৰণ সকলো নিজ নিজ কামত লাগি আছে আৰু এতিয়া আইতাহঁতো বহি আছে কাৰণ ইয়াৰ পাছতেই প্ৰসাদ বিতৰণ কৰা হ'ব আৰু এইফালে ককাহঁত আৰু এইফালে ককাই প্ৰসাদ বিতৰণ কৰিছে ভকতসকলক দিয়াৰ পাছতে আমাকো দিব আৰু এয়া আইতাহঁতক ককাই অলপ ধেমালি কৰি আছে কাৰণ আইতাই দুখিলা পাত বিচাৰিছে লগতে এয়া ভোজৰ কাৰণেও সকলোবোৰ তৈয়াৰ হৈ গ'ল আৰু এইফালে বৰ্তাই আৰু এখন চব্জি বনাই আছে তাৰপাছতে হৈ যাব আৰু এইয়া চাওক বৰমা খুৰী বা আৰু আমাৰ আইনু বেটীৰ মাকে মিলি কথা পাতি আছে কাৰণ মাইকী মানুহ য'ত থাকিব তাত কথাৰ মেলো থাকিবই কোনো কথা নাই এগৰাকীয়ে কৈ আছিলে আজি ভিডিঅ' কৰা নাই নি ভিডিঅ' কাৰণে এয়া কৰিলোঁ Hi guys, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ভিডিঅ' কাৰণে কৈ আছিলে সেইকাৰণে চবকে কৰি দিছোঁ আকৌ এবাৰ তুলি দিছোঁ আৰু এতিয়া ভোজ খাবলৈ হৈ গ'ল আৰু ককাহঁতে ক'লে যে মাক আৰু বাপেক দুয়োটা একেলগে বহি লওঁ কাৰণ আমাৰ নিয়মত মাক বাপেকক আগতীয়াকৈ দিয়া হয় আৰু এইফালে চাওক আইনু বেটী আৰু আইনু বেটী মাকো বহি আছে পূৰা ভোজ খাব ৰেডি হৈ আছে এই দুইগৰাকী খাবলৈ নাপায় তাহাঁতে দেখিছে না মন মাৰি কি ধুনীয়াকৈ বহি আছে এগৰাকী সেইগৰাকী কেমেৰা দেখি পলাইছে সেইগৰাকী ইতিমধ্যে সকলোবোৰ নিয়ম শেষ হৈছে আৰু ককাহঁতো ঘৰলৈ যাবলৈ লৈছে আৰু এয়া চাওক দেউতাই ককাহঁতক আগবঢ়াই দিছে ভকতসকল যোৱাৰ পাছত এতিয়া এয়া বাকী আলহী অতিথিক খাবলৈ দিয়া হৈছে এইফালে ককাইদেউহঁত আৰু এয়া টিকলাকেইটা এইফালে ভিনদেউ সেয়া বা পোৱালিটো খাই আছে আৰু বাকী সকলোকো দিব লাহে দিহে আমাৰ ঘৰৰ জেঠাইহঁত আহিছিলে তুলিবলৈ নহ'লে যাব নাই মতে ভিডিঅ' কৰি দিছিলে দেই ভিডিঅ' কৰিবলৈ মানুহ বিচাৰি আহিবলগীয়া আছে আৰু এইফালে যাবৰ টাইমত তুলি দিছোঁ যোৱাগে দেই বাই 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 মই ঘৰলৈ গ'লে কিবা লৈ যাম দেই যাওঁগে দেই বাই বাই গুড মৰ্ণিং সকলোকে আৰু কালি ভিডিঅ'টো শেষ কৰা নহ'ল সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু কালি অৱশ্যে এইকাৰণে শেষ কৰা নহ'ল কালি আলহী অতিথি যোৱাৰ পিছত ঘৰৰ কাম বন কৰি ইমানেই ভাগৰ লাগিলে ভাতকেইটা খাই ৰাতি লগালগ শুই দিলোঁ আৰু সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু এইফালে আমাৰ মাও যাবলৈ ওলালে ঘৰলৈ এইফালে কেমেৰা লৈছোঁ দেখিছা কেমেৰাত চালে পটককৈ চাব জানে দেখিছানে কেনেকৈ চাইছেনে কি হ'ল গুড মৰ্ণিং কৰি দিয়া হাই গুড মৰ্ণিং গুড মৰ্ণিং কৰি দিয়া আৰু এই মা যাবলৈ ওলালে মা কালিয়ে যাবলৈ ওলাইছিলে কিন্তু মই জোৰ জবজ ৰখাই দিলোঁ আৰু আজি ৰখাম বুলি আজি নৰখাওঁ কাৰণ ঘৰতো বহুতখিনি কাম আছে সেইকাৰণে আজি নৰখাওঁ কেতিয়ালৈ আহিবা আকৌ কেতিয়া দুসপ্তাহৰ পাছত আহিম বুলি কৈছে আহে নাহে গম নাপাওঁ দুসপ্তাহৰ পাছত আহিম বুলি কৈছে আহিলেহে গম পাম আৰু এটা কথা কওঁ মই মাৰ অৱশ্যে যাবলৈ কাৰণে মই নাতিনীয়েকক এৰিহে যাবলৈ মন নাই দেই কিন্তু মোক এৰি যাবলৈ মন নোযোৱাটো নহয় নাতিনীয়েকক এৰি যাবলৈ মন নাই আৰু আহে নাতিনীয়েকৰ কাৰণে মোৰ কাৰণে নাহে এইফালে আমি বেটি ধুনীয়াকৈ শুই আছে নে যোৱাগৈ নি একেলগে যাবাগৈ নি আৰু এইফালে মানুহজনে ওলালে মাক থ'বৰ কাৰণে গুড মৰ্ণিং কৰি দিয়া মৰ্ণিং টোপনি ভালকৈ পূৰ হোৱাই নাই টোপনি ক্ষতি আচলতে নহয় আচলতে চবৰে ভাগৰ লাগিছে আৰু ৰাতিপুৱাও বহুতখিনি কাম আছিলে সেইকাৰণে সকলো সোনকালে উঠিবলগীয়া হ'ল আৰু যিহেতু আজি সোমবাৰ দেউতাও গোঁসাই ঘৰত সোমাইছে সেইকাৰণে সকলো সোনকালে উঠিলোঁ সেইটো কাৰণে এনেকুৱা লাগিছে মন চনবোৰ গা চাব তেনেকুৱা লাগিবই আৰু পাছদিনাখনি সকলোৱে গা চাব তেনেকুৱা লাগে ভাগৰে জোগৰে
আৰু এয়া দেউতাই গোঁসাই ঘৰত সোমাই বন্তি জ্বলাবলৈ লৈছে। আজি সোমবাৰ আৰু প্ৰত্যেকটো সোমবাৰে দেউতাই গোঁসাই ঘৰত প্ৰথম গছ বন্তি জ্বলায়। কি হ'ল মোৰ লক্ষ্মী ছোৱালী মোৰ ধুনু ধুনু মোৰ লক্ষ্মী ছোৱালী নিয়ে কোনে কৰিলে মাইনা কৰিলে মাইনা কৰিলে মোৰ লক্ষ্মী ছোৱালী এজনী মোৰ লক্ষ্মী ছোৱালী হয় হয় মোৰ লক্ষ্মী ছোৱালী নিয়ে ভালে মাও যাবলৈ ওলালে মানুহজনী থ'বলৈ যায় বাই বাই নহ'লে বাই বাই কলিজা অকণমান ল'ম ৰ ইয়াতে দি দিম নহয় তাতে দি দিয়া ধুনীয়াকৈ ফুচকা যা মই যাওঁগৈ দে অকণমান গৈ ল মোৰ টুকুলিজনী শুন যাওঁ দে শুন অ' যোৱা দেই যোৱা আৰু মাও এই মাত্ৰ ঘৰলৈ গ'ল আৰু মই এতিয়া বেটিক লৈ পিনি ভিতৰলৈ যাওঁ কাৰণ বাহিৰত বহুত বতাহ মাৰিছে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল পালে প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ঠিক আছে, আজিলৈ আহিছোঁ।